পিছে আপোনাৰ জীয়েক আছেনে নাই? নাই। কিয় জীয়েক নলোৱা নেকি? নাই, নলওঁ। কিয় নলোৱানো? কিয় নলওঁ? শুন তেতিয়াহ'লে কিয় নলওঁ। এবাৰ ময়ো কাৰোবাক পাগলৰ দৰে ভাল পাইছিলোঁ। তাইৰ প্ৰত্যেকটো ভুলেই মই ক্ষমা কৰি দিছিলোঁ, কাৰণ তাইক মই কেতিয়াও হেৰাব খোজা নাছিলোঁ। চাল্লা তাইৰ কাৰণে মই মোৰ মা দেউতাৰ সন্মানৰ কথা, মোৰ ছেল্ফ ৰেচপেক্টৰ কথা চব পাহৰি গৈছিলোঁ। তথাপি তাইক মই মোৰ নিজৰ কৰি ৰাখিব বিচাৰিছিলোঁ, আৰু অৱশেষত মই তাইক বুজাব চেষ্টা কৰি কৰি হাৰ মানি ল'লোঁ। আৰু এদিন হঠাৎ কোনো কাৰণ নোহোৱাকৈ গুড বাই দি দিলে। এতিয়া মই মৰো বাচোঁ সেইটো মোৰ কথা, তাইৰ সেনেকুৱা একো ফৰকে নপৰে। তাইৰ এটা এটা প্ৰতিশ্ৰুতি মোৰ আজিও মনত আছে। সকলো বেয়া পৰিস্থিতিতে থাকিম বুলি তাইৰ নিজৰ মাৰ শপত পৰ্যন্ত খাইছিল। তথাপি তাই মোৰ বেয়া পৰিস্থিতি দেখি মোক মাজ বাটত অকলশৰীয়া কৰি থৈ এৰি গ'ল। আৰু তাৰ পাছত কি হ'ল? তাৰ পিছত এতিয়া মোৰ কাকো বিশ্বাসেই নোহোৱা হৈ গ'ল। চাল্লা হৃদয় ভাঙিলটো ভাঙিল, এনেকুৱাকৈ ভাঙিল। তাৰপিছত মই আৰু কাকো ভাল পাব নগ'লোঁ, আৰু সেইকাৰণে আজি মই অকলশৰীয়া হৈ আছোঁ আৰু কাকো নালাগেও।